তোমালোকৰো মন গৈছে নি কইনা হ'বলে? কইনাই মোক ৰাতি লৈ আহিব বুলি কৈছে। আৰু তুমি বোলে মাক কিবা কৈছিলা মোৰ কথা? হেল্ল' এভৰিৱান, আজি ডাইৰেক্ট আহিছোঁ বিয়া ঘৰলৈ। ডাইৰেক্ট বিয়া ঘৰৰ ব্লগ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ডাইৰেক্ট বিয়া ঘৰতে আহিছোঁ। কোৱা নাই আৰু কি পিন্ধিম কি নাই সেইখিনি দেখুওৱা নাই, কাৰণ বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। গতিকে ইমানতে মানে অকণমান শ্বৰ্ট বনাম, সেইকাৰণে মই একেবাৰে বিয়া ঘৰত আহিয়ে ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। গতিকে সকলোৱে আশা কৰোঁ চাব আৰু মৰম দিব। গতিকে চাই গৈ থাকক। ভিতৰলৈ যাম এতিয়া, কি হয় কইনাৰ লগত কথা পাতিম। গতিকে ব'লক। বৰ্তমান আমাৰ লগত আছে কইনাৰ মাক। আপোনাক কেনেকুৱা লাগিছে? আপোনাৰ ছোৱালী ভালেই লাগিছে। ভাল লাগিছে। ৰাতিপুৱাৰ পৰা কি কি নিয়ম হ'ল কৈ দিব। এইখিনি মানে ৰন্ধন খোৱা বোৱা আৰু সকলোবিলাক হ'ল ন? আৰু মনটো ভাল লাগিছে মোৰ। অ'কে একদম। আৰু আপোনালোকৰ এখন বিয়া ডাঙৰকৈ পাতে ন? ডাঙৰকৈ পাতে। আমাৰ এইটো নিয়মেই হয় ডাঙৰকৈ পতা নিয়ম। আৰু কি কি নিয়ম হ'ল? কিবা এটা নিয়মৰ বিষয়ে ক'বনে? নিয়মৰ বিষয়ে মানে আমদানি গাঁতলৈ গাঁঠিবলৈ সময়ে নাপালোঁ। ছোৱালী সজালোঁ, খোৱালোঁ, গা পা ধোৱালোঁ, চব আৰু এইবিলাক। ঠিক আছে, এতিয়া কামে কামে ব্যস্ত মানে চব ব্যস্ত আৰু। ঠিক আছে, আমি খন্তেক পিছতে কইনাৰ লগত কথা পাতা। এতিয়া আহি আছোঁ কইনাৰ ওচৰলৈ। কইনাৰ লগত কথা পাতিম অকণমান। থেংক ইউ, বহুত ভাল লাগিছে তোমাৰ বিয়ালৈ আহি। আৰু কিবা মানে তোমাৰ কেনেকুৱা ফিল হৈছে তুমি ক'বানে? ভাল লাগিছে। প্ৰথমতে কেনেকুৱা অনুভৱ হৈছিলে তোমাৰ? ভয় খাইছিলা নেকি? এতিয়া ভাল লাগিছে। আৰু তুমি বোলে মাক কিবা কৈছিলা মোৰ কথা? কি কৈছিলা কৈ দিয়া। বা ভাগৰ ভিডিঅ' চাই ভাল লাগে। বায়ে মোক বিয়ালৈ ব্লগ বনাবলৈ ভাবিছিলোঁ। মই অহাৰ লগে লগে তেওঁ মানে তাইৰ মাকে কৈছে মোক যে ব্লগ এটা বনাই ল'বা তুমি। গতিকে তেওঁৰ ৰিকুৱেষ্টটো ৰাখি আজি এই ব্লগটো বনালোঁ। আপোনালোকে সকলোৱে চাব আৰু মৰম দিব ভিডিঅ'টোত। গতিকে থেংক ইউ। আৰু বহুত মৰম লাগিছে তোমাৰ, বেছি ভাল লাগিছে আহি পিনি। থেংক ইউ ছ' মাছ। বাই বাই। এতিয়া লৈ আহিছোঁ ছোৱালীৰ দেউতাকক। দেউতাকৰ লগত অলপ কথা পাতিম। আপোনাৰ কেনেকুৱা লাগিছে ক'বনে? মোৰ বহুত ভাল লাগিছে আজিৰ দিনটো। মানুহ অহা যোৱা হৈ আছে, খোৱা বোৱা হৈ আছে, চলি আছে। চব এতিয়া বৰ্তমান ঠিকে ঠাকে হৈ আছে। আপোনাৰ কিবা নিয়ম আছিলে নেকি তাৰ মাজত? নিয়মটো তেনেকৈ নাই, আগতে সেইবিলাক নিয়ম কৰি গ'লোঁ। এতিয়া মানে খানাটো খুৱাবৰ কাৰণে ৰিচিপশ্যন দিছোঁ। আচ্ছা আচ্ছা, ঠিক আছে। আহিছে মানুহ, ৰাইজ গৈছে, খাইছে, তেনেকৈ সদায় হ'ল যাতে ভগৱানে দিয়ে শক্তি। সঁচাকৈ আমিও সেয়াকে সকলোৱে আমি মৰম যাচিছোঁ আপোনাৰ ছোৱালীজনীলৈ। আৰু আপোনাকো সিমানটো আমি ভগৱানে যাতে দিয়ক, সিমানটো আমি সকলোৱে প্ৰাৰ্থনা কৰিম। গতিকে আৰু এইফালে কইনাই আকৌ মাতিছে। মোৰ চেনেলৰ নামটো নাছৰিন খান। ছাবস্ক্ৰাইব কৰি ল'বা যদি ভিডিঅ' চাই ভাল লাগে। বহুত ভাল লাগে দেখিবলৈ। মই তোমাৰ এটা ভিডিঅ' চাইছিলোঁ। কোনটো ভিডিঅ' চাইছিলা? আৰু এগৰাকী ফেন পালোঁ। কোনটো ভিডিঅ' চাইছিলা? মইতো মনত নাই মানে বহুত দিনৰ আগত চাইছিলোঁ মানে তোমাৰ মুখখনকে আজি মই গম পালোঁ। তুমি টিকটকত চালা চাগে? গতিকে টিকটকৰ পৰা আজিলৈকে মনত আছে মোৰ মুখখন। মোৰ নিজকে বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ। যাওঁ এতিয়া বাহিৰত ফটো ছেশ্যন চলি আছে, আপোনালোকক দেখাম ফটো ছেশ্যন। তোমালোকৰো মন গৈছে নি কইনা হ'বলৈ? আচাৰ অকণমান তোমালোকৰো মন গৈছে নি কইনা হ'বলৈ? হা মন গৈছে ন? কৈছিলে ন তাই? লাগিছে দেখি। নতুনকৈ আৰু এগৰাকী পালোঁ, তেওঁৰ লগতো অকণমান কথা চথা পাতিম আমি। লগত মানে এয়া বৰমাক আৰু মাক। এয়া বৰমা হয় কইনাৰ, আৰু এয়া হৈছে মাক। গতিকে এওঁলোকৰ লগতো কথা পাতিম। আপোনাৰ অনুভৱ কওক, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। নিয়ম নীতি কি হ'ল তাৰ বিষয়ে কিবা অকণ ক'ব নেকি? নিয়ম নীতি মানে আমাৰ 7 দিনীয়া বিয়া হৈ গ'ল। আজি ৰিচিপশ্যনহে মানে ৰাতিপুৱাৰ পৰাই ৰন্ধা বঢ়া ব্যস্ত হৈ আছে। আমি তামোল চালি দি আছোঁ আৰু আমৰ কিবা পাত লগাব আছিলে। আমাৰ যিখিনি নিয়ম নীতি সেইখিনি মানে 7 দিনতে হৈ গ'ল মানে। তাৰপিছত আজি মানে কি হয়, আজি আমাৰ ৰিচিপশ্যনে হৈছে, সেইটো কাৰণে আমদালিটো আজি গঠা হোৱা নাই। পেণ্ডেলৰ
মতেহে আজি কৰা হৈছে। ঠিকে আছে। বাকী নাচ গান কিবা হৈছিলে নেকি আপোনালোকৰ? আমি ৰাতিকেহে হ'ব আৰু কিবা কিবি অলপ খাই ল'ম। ৰাতিকে পুৰা ফালিব। তুমি আহিবা এতিয়া নাচ গান হোৱা নাই, অলপ ব্যস্ত হৈ আছোঁ আৰু আহিবা অলপ আহিবা আহিব দিব দেই কইনাই মোক ৰাতি লৈ আহিব বুলি কৈছে, নাচি মানে নাচ গান কিবা হ'ব বোলে। গতিকে কইনাৰ লগত চাওঁচোন বাৰু পাৰোঁ নেকি আহিবলৈ। ভাল লাগে আহিবা তুমি ইমান ধুনীয়া দেখিবলৈ ইমান ধুনীয়া। থেংক ইউ মই পাগল হৈ যাম আজি। বহুত ভাল লাগিছে দেই, বহুত ভাল লাগিছে। সকলোৱে ইমান বহুত ভাল লাগিছে, সকলোৱে ইমান ছাপোৰ্ট কৰিছে, বহুত ছাপৰ্টিভ হয় আৰু মোৰ লগত এনকাৰেজ কৰিছে। গতিকে বহুত ভাল লাগিছে। আৰু বাই টিউচন লৈ আহা বহুত ভালকে পঢ়ায়। ঠিকছে মাৰো দিওঁ লগতে। থেংক ইউ মিছ কৰিম আকৌ লগ পাম দিয়া কোনোবা দিন ক'ৰবাত। তামোল খাই মুখ চুপ একদম হেৰি হৈ আছে, গোটেই কেইগৰাকী তামোলৰ খক। সকলোৱে মৰম দিব ভিডিঅ'টোত আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।